সো চাওক এইবিলাক কি হৈ গৈছে দেখিছেনে আইনা তেৰা হৈছে কালি মানে পৰি গৈছিল ইফালে মানে আপৰ পৰা ডাউনলৈ পূৰা পৰি গৈছোঁ মানে স্কুটি এখনৰ ওপৰত পৰা গৈছে চাওক এইবিলাক কি হৈছে এইবিলাক দেখিছেনে ক্লাছডাল হৈছে কিমান ক্লাছডাল কিমান উঠি গৈছে এয়া বাপৰে বহুত বেয়া লাগিছে কালি চ' হেল্ল' গাইজ কি খবৰ আপোনালোকৰ ভালে আছে হয়তো মোৰ নতুন ব্লগটো আপোনালোকক স্বাগতম জনালোঁ অসমৰ গৌৰৱৰ ব্লগছ চ' কালি কি হ'ল মই ইফালে বাইকখন লৈ গ'লোঁ বাইকখন লৈ যাওঁতে মানে কি হ'ল চাব হা এই চাওক এই দিছে চেচ ক্লাছডাল ওপৰত উঠি গৈছে এতিয়া বাইকখন কেনেকৈ চলাম ইফালে ক'ৰবাত ক্ৰেছ লাগিছে নেকি চাই লৈ যাব বৰ্তমানটো ইয়াতে দেখা নাই ৰাতি হৈছিলে ৰাতি হোৱাৰ কাৰণে মই বৰ্তমান দেখা নাপালোঁ ক'ত কি হৈছে চ' একো নহ'লতো ভালে আছিল বাইকখন বৰ্তমান কেনেকৈ কি কৰোঁ মই ওলাওঁ বাইকখন ওলাই লওঁ ওলাইখিনি যাওঁ চাবি অন কৰিছোঁ কিনচুচ অন কৰিলোঁ যাওঁ ওলাইখিনি এতিয়া মই শ্ব'ৰুম যাওঁ শ্ব'ৰুমত ঠিক কৰোঁ শ্ব'ৰুমত যাইখিনি আপোনালোক চবকে লগ পাই আছোঁ মই ফাইনেলি এখন মই এতিয়া হেণ্ডেলডাল কৈছিলে মানে ঠিক কৰি আনিলোঁ ক্লাছডাল হেণ্ডেলত তেৰা হোৱা বুলি কৈছিলে সিফালে মানে আপোনাৰ ছাল গুচি গৈছে এই চাব পাৰি দেখাব মই মানে চেষ্টা কৰিছোঁ এইখিনি এইখিনিৰ পৰা ছাল গুচি গৈছে মানে ভাঙিখিনি গুচি গৈছে এইখিনি চ' মানে এইটো বদলাম মই এতিয়া নহয় কিমান পিছত বদলাই দিম মানে এইটোতো ঠিকে চলি আছে অকল ৰবৰটো খালি উঘলি গৈছে এইখিনি ক্লাছডাল ঠিকে আছিল ক্লাছডাল এতিয়া সোমাই গ'ল এই মালটো আপোনাক দেখিছে চাগে মই আপোনাক দেখাই দিছোঁ আপোনাক এইটো বস্তুটো ৱায়াৰডাল এইখিনিত সোমাই গ'ল মানে বেছি অলপ এটেচ হৈ গৈছে এতিয়া চ' এইখিনি তলতো স্ক্ৰেচ বহিব এতিয়া চ' স্ক্ৰেচটোৰ কাৰণে এতিয়া মানে এই হেণ্ডেলডাল মানে অলপ ঢিলা কৰিব লাগিব কৈছোঁ তেওঁলোকে ঠিক কৰি দিলে তথাপিও যিমান যি হওক মানে কালি কেছটো কি হ'ল মই এতিয়া আপোনালোকক কৈছোঁ ৰ'ব মই চাউণ্ডটো শুনাই দি আছোঁ চাউণ্ডটো ঠিকে আছে চব ঠিকেই হৈ আছে এতিয়া বৰ্তমান যোৱাকালি মানে হ'ল কি মই আপোনালোকক কৈ আছোঁ কথাটো আপোনালোকে কি জানে মই যেতিয়া ফুটপাথ দি যাই আছিলোঁ আপোনাৰ ফুটপাথ দি যাই থাকোঁতে মানে এটা মোৰ আগৰ চকাটো মানে ডাউনত পৰি গ'ল ডাউনত পৰাৰ লগে লগে মানে কি হ'ল মোৰ ডিছবেলেঞ্চ হৈ কিনে গাড়ীখন মানে এখন স্কুটিৰ ওপৰত পৰি গ'ল পৰাৰ লগে লগে মানে কি হ'ল এইটো মানে হেণ্ডেল মানে ডাইৰেক্ট ক্লাছডাল ওপৰত উঠি গ'ল উঠি কিনে আপোনাৰ বেণ্ড হৈ গ'ল ত' বাকী একো ইছ্যু হোৱা নাছিলে কিন্তু মই ভাগ্যৱান মোৰ একো যে নহ'ল সেইটো বহুত ভাল গাড়ীখনটো ভাল হৈ যাব কিন্তু মানুহটোহে অলপ ৰিক্সৰ কথা ন চ' ব্লগটো মই এইখিনি আজি সমাপ্ত কৰোঁ মানে বেছি লম্বা নকৰোঁ আৰু আপোনালোকৰ মানে মোৰ প্ৰথম ব্লগ ন চ' প্ৰথম ব্লগ হিচাপে আপোনালোকে যদি ভাল পায় আৰু প্ৰথম ব্লগতে মানে মোৰ মানে বাইকৰ এক্সিডেণ্ট হৈ গ'ল চ' মই মটৰ ব্লগিং কৰিম আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ পেজটো যে ফেচবুক পেজটো অসমৰ গৌৰৱ ব্লগছ সেইটো আপোনালোকে ফ'ল' কৰি দিব লাইক কৰি দিব আৰু যিমান পাৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ জয় অসম আৰু চাওক অসমৰ চান গামোচাখনটো লাগি থাকিব লাগিবই ন